এখন ঠাইত গৈ আছোঁ মানে ইয়াত পিক লোৱা শ্বৰ্ট ভিডিঅ' বনোৱা মানে কি ক'ম আৰু বহুত কি ভিডিঅ' বনাব আপোনালোকে ইয়াতে চব গৈ ইয়াত মানে শ্বুটিং কৰিব পাৰিব বহুত ধুনীয়া প্লেচ হয় আৰু আপোনালোকে চাই থাকিব ক'ত যাম আৰু ভিডিঅ'টি আনলোকে চাই থাকিব চেনেল গাইছ আজি আমি গৈ আছোঁ মানে আমাৰ আৱাজ আৰু তাত বহুত ধুনীয়া হেৰি হয় তো সকলোৱে তাত আহি ভিডিঅ' বনায় আৰু পিক লয় ফটো মাৰিব আহে বহুত দূৰৰ পৰা ইয়াত চাবলৈ আহে আৰু তাত প্লেটফৰ্ম আছে আপোনালোকে আহিলে কিবা কিবি চাব পাৰিব আৰু ইয়াত থাকিবও পাৰিব এনেকুৱা সুবিধা আছে বহুত সুবিধা আছে আৰু আপোনালোকক আজি দেখাম তো বলক বেছি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰিম ফাইনেলি আহি পালোঁ ৰয়েল আৱাজ আৰু আপোনালোকক দেখাব বিচাৰিছোঁ আৰু এইটো হৈছে তেজপুৰৰ পৰা মানে আহিব বিচাৰে তেতিয়া তালবাগান চাৰিআলিৰ পৰা অলপ ভিতৰত আহিব লাগে উত্তৰ ছাইডত যিটো ৰাস্তা আহিছে সেইটো ৰাস্তাতে অলপ আহিব লাগে তো 2 মিনিটৰ ৰাস্তা হয় আৰু আহি পেলাই পাই যাব ৰয়েল আৱাজ এইটো চাব পাৰে কিমান ডাঙৰ গোটেইখিনি ইয়াত আহিলে সকলোৱে ভিডিঅ' বনায় আৰু ফটো উঠায় আৰু শ্বৰ্ট ভিডিঅ'বিলাক ইয়াত বনাবলৈ আহে সকলোৱে বহুত ধুনীয়া প্লেচ হয় আপোনালোকে চাব পাৰিব এইটো তেজপুৰতে হয় আৰু তালবাগানৰ পৰা অলপ ভিতৰতে হয় আৰু আপোনালোকে পাৰো যিমানে দেখাম তো ৰয়েল আৱাজ এইটো চাব পাৰে কিমান ডাঙৰ বিল্ডিং হয় বহুত ডাঙৰ আৰু লগতে ইয়াৰ আৰু এটা বনাই আছে আৰু আপোনালোকে চাব পাৰে আৰু ইয়াত আহি পেলাই আপোনালোকে চাব পাৰে ইয়াত সকলোৱে মানে কোনোবাই যদি ঘৰটোৰ ৰুম বিচাৰে তেনেহ'লে ইয়াতে আহি পেলাই কণ্টেক্ট কৰিব পাৰে এই চাওক ইয়াত লিখা আছে ৰয়েল আৱাজ এইটো সোমোৱা গেট হয় আৰু লগতে ইয়াৰ আৰু এটা বনাই আছে আৰু আগতে এইফালে হস্পিটাল আছে গাইছে আৰু আপোনালোক যদি আহে ইয়াত আহিলে চাব পাৰিব আৰু মানে আজি ৰ'দটো বেছি হয় সেইকাৰণে মানে ভালকৈ অলপ ধৰিব পৰা নাই আৰু আপোনালোকে আহিলে ইয়াত চাব পাৰিব ইয়াৰ লগতে এইটো বনাই আছে এইটোৰ পিছফালে মানে নদীও আছে নদীৰ পিছফালে হয় এইটো আৰু এইটোৰ ৰয়েল হাউচৰ পিছফালে মানে নদী আছে